Guys, good morning আৰু বহুত দিনৰ মূৰত ব্লগটো বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছোঁ কাৰণ ক'ব নাজানে কিনো ব্লগ ষ্টাৰ্ট কৰিম আৰু সেনেকুৱা আৰু তো আজি মানে ব্লগটো কৰা মেইন ৰিজন হ'ল কি আছে কমাৰ্চৰ কেইটা এই চিটিৰ কমাৰ্চৰ কেইটা বঢ়িয়াকৈ হেঁত যাম মই কি কওঁ মই ভূত দিন দিবতে ভূত গাইছ চাং খাই ভূত এইটো ঐ জেঠালাল বাবুয়া ভয় কিয় খোৱা হা কি আছে আৰু আজি তই যে এতিয়া স্কুল যোৱা নাই কি কৰিবি যাতে ফাংচনত স্কুলৰ বিষয়ে কম কি হৈ আছে আৰম্ভণিৰ পৰা শেষলৈ তোক দিছে মোৰ ভয়ে লাগে তহঁতৰ কথা এইবোৰ ভয় খুৱাই অভদ্ৰ তই কি চাই আছা মানে একদম দিগদাৰ দেহে গাইছ ই মোক বহুত তো কি কৈছিলোঁ কমাৰ্চৰ 11-12 ল'ৰা ছোৱালী কেইজনীয়ে খানা এটা আয়োজন কৰিছে মানে পিকনিক সৰু সুৰা লোকেল পিকনিক এটা তো বলকচোন চাওঁ কেনে হয় আজি এতিয়া কিন্তু ঘৰলৈ যোৱা নাই বাৰু কথাটো অলপমান বেলেগ লাগে আৰু উপায় নাই আৰু 9টা বজাত ময়ে লাইন দিছোঁ ময়ে 9টা বাজিত আহি ঘৰলৈ ওলোৱা নাই এনেকুৱা ইৰ বৰ কুটকুটি আছে কওঁ কিবা পিন্টুৱাটো ঘৰ পালোঁ এটকা চাওক মিষ্টাৰ ৰিয়ান মিষ্টাৰ ৰিয়ান কাম বন নাই চালা ৰোষ্ট কৰি কিনে ব্লগত হা লাইচ নাপায় এটা কণ্টেণ্টতে থাকবি সদায় তই আহি আমি পালোঁ গোটেই বস্তু চস্তু উঠে এয়া পাপু কুমাৰ আৰু কাই যোৱা বিচাৰ দে সেইটো বেলেগ কথা তই আহি পালোঁ বাকী কেইটাকতো দেখা দেখিয়ে নাই তাৰমানে কি ক'ম গোটাই মক্কেল ন বাপু মক্কেল নহয় মেইন মক্কেল মেখা যায় এতিয়াও ঘৰতে আছে যোনটো চলি নাহে এতিয়া আহিলা বাৰু ফ্ৰী বুলি কয় আহিছি বাৰু সেইটো বেলেগ কথা ফ্ৰী দিব গাইছে ইয়াতে হয় দে চব দিম মই গম পালে আৰু কিমান ভালেই বহুত ভাল কাৰণ আৰু জীৱনটোত মই মানে প্ৰেম বহুত আছে তাৰ কাৰণে মই ছোৱালী স্কুলত নাখাইছোঁ কাৰণ তাত বহুত ছোৱালী আছে হ'ব সাগৰত যিমান পানী নাই সিমান মোৰ জীৱনত প্ৰেম আছে আৰু দুখটো আছে খুব কথা ক'ব জানে ৰষ্টাৰ না কিন্তু কি হ'ব ৰষ্টাৰৰ লাষ্টত যায় ৰাস্তাত আহিবই লাগে সেইটো কাৰণে ব্লগত আহি গৈছে গাইজ পাই কিনে আকৌ কণ্টিনিউ কৰি আছোঁ বাকী মেখানটো নাই আমি চাৰিটাই গাইজ আহি পালোঁ কিন্তু মানুহ মেখানৰ অলপমান জাগাটো অপচন্দ হৈছে জাগাটো অলপ অপচন্দ হৈছে নেকি কিয় মানুহ নাই মানে আহুজা খাৰ নকয় খানা নহয় আহুজা খাৰ আৰু মন্দিৰত মানে ইমান কথা ক'ব নকয় বাট কিন্তু ক'ব লগা বাধ্য হৈছে ৰস্তাৰ মানুহ আৰু এই কাম নাই ৰষ্টাৰৰ ৰাস্তাত যাই ৰাস্তাত আহি গৈছে ব্লগিঙত তই যদি ৰষ্টাৰে অপেন ৰষ্ট নকৰ এতিয়া তই ইনকে ব্লগ কিয় কৰি আছ গাইজ মানে পৰীক্ষা চলি আছিল তাৰ কাৰণে কণ্টেণ্ট বিচাৰা নহয় একদম মই এক্সিবিনেট বনাই এইখিনি মই খৰচ কৰিব ইচ্ছা নাই তাৰ কাৰণে মই কণ্টেণ্টে নাপাম দুটা তাই ভিডিঅ' দিছিল তাৰ কাৰণে বহুত মানে একদম মানে কি কণ্টিনিউৱাছলি চলাই আছিলোঁ তেতিয়া নাই চলাবলৈ মোকে কণ্টেণ্ট খুজি থাকে আৰু সি মোকে ৰষ্ট কৰিব চাই বাৰু সেইখিনি পিছত ল'ম আমি পিছত দিছোঁ এতিয়া বস্তুখিনি নামাং কাম আৰম্ভ কৰিলোঁ এইখিনি ৰেডি ফিনিছ ঐ বাপু কৈ দে গতাই দেখুৱাই দিয়াতে গতাই দেখুৱাই দি কি কৰিলোঁ আমি মাংস ধুইছোঁ তাতে নিজৰা আমি চৰ্টকাট আপোনাক মানে সিহঁতক আমি আলু চেলাব দিছোঁ চৰিয়া নহয় তই থালি বুলি কয় একো নাজানে এনে কাম কৰিব আহিছে বাকী এটা আহি আছে গাইছ দালি চালি বহি দিলোঁ এতিয়া খৰিৰ কম হ'ল ন পিনটো খৰি অলপ কম হ'ল তো খৰি এটা পাম চাগে বিচিব আহিছোঁ এতিয়া বৰ্তমান তো এলে গ'ল কাটব পাৰিবি এইটো তো গাইছ এই ঘৰক সুধি লওঁ সুধি লৈ কিনে লৈ লওঁ খৰিটো
বেছি ব্লগ কৰিব পৰা নাই উপায় নাই মানে আমি বনাই আছোঁ সুধি লওঁ খৰি বিকে না নিবিকে গাইজ মক্কেলামিতো নুগুছে না কি ক একদম খৰি নাই জংঘলত আহিছোঁ খৰি বিচিবা এনে আছে নেকি পাহাৰখন গাইজ ফাৰ্ষ্ট আৰম্ভণি কৰিলা খাৱা গোটাই মেখানে এই দালি হৈ আছে ইয়াতে গোটেইখিনি তেওঁলোকে খাই লৈ যাবই হ'লা দে আৰু গোটেইখিনি হ'ল এতিয়া অ'কে কণী বানা বেলেগ টেকনিক কুমাৰ অলপমান কৈ দিয়াচোন কি চিষ্টেম কৰিছা ইয়াতে এটা চাইনিজ হা কণী আনলো বইল আচ্ছা তাৰপিছত আমি কৰিলোঁ কি ভাজলোঁ উপায় নাই উপায় নাই ইয়েছ সেইটো মই আমি গুচি আহিছোঁ জলদি জলদি কাৰণ আমাৰ দেৰি হৈছে ৰ এইখিনি মিক্স হওক ৰ দুইটা কণীটো ভাজি লওঁ তাৰপিছত মাংসখিনি ভাজি লওঁ পাপু শৰ্মাই আমাৰ মাজত মিষ্টাৰ ৰিয়ানে গান গাই আছে বাপু ৰাইজৰ মাজত এটা প্ৰেমৰ গীত অনুৰোধ আহিছে এটা প্ৰেমৰ গীত আজি তোমাকে মগন বঢ়িয়া বঢ়িয়া তালিয়া তালাকে তো গাইজ পাপু শৰ্মাই গানটো গালে বঢ়িয়াকৈ এ তালিয়া তালিয়া বঢ়িয়া 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 তাৰ মাজত কি বুলি কওঁ দয়া অ'কে দে একো নহয় গাই দিয়ে এটা গা তো পাপু আহি গ'ল দুই একেলগে গাব এতিয়া বঢ়িয়াকৈ দে দে খাব পাৰিলে আমি এইটো ধুওঁ এতিয়া ধুই লৈ অলপমান কিবা অলপ ডেন্স চেন্স কৰি যাওঁ আৰু না কি কওঁ একদম নিশ্চয় খানাটোত গোলমাল হ'ল বাৰু কিছু ভিতৰে ভিতৰে একো নাই বঢ়িয়া মেনেজ হৈছে লাষ্টত খাই দিলে হ'ল বাছ গাইজ খালোঁ ল'লোঁ আৰু এতিয়া যাওঁ অ' চলি ইয়াত ঘৰত নাযা নাযা দে নহ'লে মই যাওঁ দে যা তই দে নাযা দে দে বাই 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 ভিডিঅ' কৰি দিওঁ বাই বাই চাবি তো গাইছ বাই বাই এবাৰ খানা চানা খাই লওঁ এইবাৰ আমি যাম ব্ৰহ্মপুত্ৰ ভেলী বাজিল বৰ্তমান কিমান ৰ'ব চাং অ'কে তো বাজিল এতিয়া বৰ্তমান 5:30 তো আমি যাম ব্ৰহ্মপুত্ৰ ভেলী গৈ তাৰে অলপ আপোনালোকক প্ৰগ্ৰেম দেখুৱাম আমাৰ যে জেঠালাল বাবুৱা সি কিবা প্ৰগ্ৰেম কৰিছে তাত আমি যাম তাৰ প্ৰগ্ৰেমটো চাম আপোনালোকক দেখুৱাম দেখুৱাই কিনে চিধা ঘৰ আহিম বলক তাতে চিধা তাতে লগ পাম সি স্পীচত The year 2018, securing 94.3%. A total of 61 students appeared in the HSLC exam in the year 2018, and Pratish Kashyap secured 95.2%. But from this, 3 students, namely Raj Tanwar, Purva Medi, and Priyank Parantalka, secured 96.4%, 91.6%, and 92.6%, respectively, in their consecutive years. Well, our students have excelled not only in academics but also in different fields. In this context, Ourselves Integrity, a national level championship held at ESL IIT Kharagpur. 11 students divided into a group of 2 pegged the first prize as well as second prize in the competition. In the State Science Entrepreneur Fair organized by Regional Science Center, Guwahati, our students also bagged prizes in 3 consecutive years. Anshuman Bora and Chandramita Kaisha secured first position in the year 2016 for making a model smart dustbin. Apart from this, several students brought glory to the school in the field of dance and dramatic.
In Sangam Mahotsav, an event of dance was held at Horulumuk. Arhikalita secured first position in solo dance under semi-classical senior category. Not only this, in the same event, our students won first prize in group dance under the category of folk dance. In the same year, our students also participated in Sanskriti Sangam, an international level dance competition where Ritika Kumar got first prize under the category of semi-classical juniors. Not only her, two of our students, Arohi Kalita and Shreyasha Devnath, are also awarded with first place in the category of semi-classical senior and Rabindra Nitya junior respectively. In the Scrabble Championship 2022 Guwahati Journals category, Arohi Kalita, Samir Datta, Dhupjyoti Thakuria, Harshal Jain and Garima Das participated, and most of our students qualified to levels. A school which is truly child-centric in every meaning of the word. A school where our children can grow intellectually, socially, emotionally and spiritually stronger and as a fully functioning human being. That school is our Brahmaputra Valley English Academy, which is for us a legacy. We are proud to be students of this school. Glory be to BBVA. Thank you. চাই কিনে ঘৰ পালোঁ আমি তো এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ আমি ইয়াতে তো এবাৰ নেক্সট আৰু পিকনিক গৈ আছোঁ কিন্তু বেলেগৰ লগত যাম যে কি নহওক গাইছ কেনে পালে ভিডিঅ'টো চাই ক'ব লাইক কমেণ্ট শ্বেয়াৰ কিনে কৈ দিব ধন্যবাদ টিল দেট বাই বাই টাটা চি ইউ গুড নাইট যে কি নহওক গুড মৰ্ণিং যেতিয়াই চাইছে আৰু বাই বাই